অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে ধন আপোনালোকে পালেনে? যদি আপোনালোকে পোৱা নাই তেতিয়াহ'লে এই কামটো কৰক। অৰুণোদয় বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চন হিতাধিকাৰীৰ বাবে এই খবৰটো। কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন, ক'ত কৰিব লাগিব অভিযোগ? চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈও অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এই হেল্পলাইন নম্বৰটো 0361 2237 054। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টতো জমা হ'ব ধন। ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই